এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ গোটেই বিশ্ববাসীৰ বাবে। এইবাৰ ইজৰাইলৰ ওপৰত ইৰাণৰ সৰ্ববৃহৎ আক্ৰমণক লৈ কম্পিত বিশ্ব। এই আক্ৰমণৰ ফলত ইজৰাইলৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বহুতো মানুহৰ প্ৰাণহানি হোৱা হামাছ নেতা নাছৰুল্লাহ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ ইৰাণৰ এইবাৰ। প্ৰায় 200 বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলালে ইৰাণে। আক্ৰমণৰ পিছত ইজৰাইলত এতিয়া বাজি উঠিছে বহুতো জেগাত এলাৰ্ম। মঙলবাৰৰ পৰাই ইজৰাইললৈ নিক্ষেপ ইটোৰ পিছত সিটো ক্ষেপণাস্ত্ৰ। ইফালে ইৰাণে ভয়ংকৰ ভুল কৰিছে বুলি হুংকাৰ দিছে ইজৰাইলে। ইৰাণে ইয়াৰ ফল ভুগিব লাগিব বুলি হুংকাৰ বেঞ্জামিন নেতান্যাহুৰ। ইৰাণৰ আক্ৰমণৰ পিছত আকৌ আইৰণ ডম সক্ৰিয় কৰিছে ইজৰাইলে। মধ্যপ্ৰাচ্যৰ নতুন এই যুদ্ধত প্ৰভাৱ পেলাইছে হোৱাইট হাউচতো। ইজৰাইলত চলোৱা আক্ৰমণৰ বাবে ইৰাণক আমেৰিকাৰ সকিয়নি। ইজৰাইলক ৰক্ষাৰ বাবে মাৰ্কিন সেনা সাজু আছে বুলি ঘোষণা জো বাইডেনৰ। আমেৰিকাৰ সেনাই ইজৰাইলক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে জো বাইডেনে। আনফালে ইৰাকত থকা আমেৰিকা সেনাৰ ঘাটিত আক্ৰমণ। বাগদাদত থকা আমেৰিকা সেনাৰ ঘাটিত ৰকেট নিক্ষেপ কৰে। 3টাকৈ ৰকেটেৰে সংঘটিত কৰা হয় এই আক্ৰমণ। ইৰাণ সমৰ্থিত বিদ্ৰোহে এই আক্ৰমণ সংঘটিত কৰে আমেৰিকাৰ এয়াৰবেছত। ইফালে স্থলপথেৰে লেবাননত প্ৰৱেশ কৰিছে ইজৰাইলী সেনা। হিজবুল্লাহ আৰু ইজৰাইলী সেনাৰ মাজত লাগিছে তয়াময়া ৰণ। 2006 চনৰ পিছত প্ৰথমবাৰৰ বাবে স্থলপথেৰে লেবাননত প্ৰৱেশ কৰিছে ইজৰাইলী সেনা। ইয়াৰ মাজতে হিজবুল্লাহ ৰকেটেৰে আক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত। হিজবুল্লাহ ৰকেট আঘাত কৰিছে চেণ্ট্ৰেল ইজৰাইলৰ কেইবাটাও প্ৰান্তত। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। এইবাৰ ইজৰাইলৰ ওপৰত এক বৃহৎ আক্ৰমণ চলাইছে ইৰাণে, যাৰ ফলত দুয়োখন দেশৰ মাজত যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হৈছে। এই আক্ৰমণৰ পিছতেই গোটেই বিশ্বখন দুটা ভাগত বিভক্ত হৈ পৰিছে আৰু ইয়াৰ পৰাই অনুমান কৰা হৈছে যে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ'ব নেকি এইখন আক্ৰমণৰ পৰাই।